ৰঙিয়াৰ গৰিকাকোট কানিয়াপাৰা কঠৰাৰ ৰাজহুৱা গোপাল গোসাঁই ঘৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস উদযাপন। উত্তৰ গৰিকাকোট কঠৰা কানিপাৰা চুবুৰীত আজি ৰাজহুৱা গোপাল গোসাঁই ঘৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। আনহাতে উক্ত কাৰ্যসূচীৰ সমান্তৰালভাৱে জি জোৱাই সন্মিলন আৰম্ভ কৰা হয়। তদুপলক্ষে আয়োজিত কাৰ্যসূচীৰ অংশ হিচাপে পুৱা ধৰ্মীয় পতাকা উত্তোলন কৰে সভাপতি জয়ন্ত কলিতাই। আনহাতে স্মৃতি তৰ্পণ কৰে কামিনীকান্ত খালৈ, ডক্টৰ ৰীতামণি শইকীয়া আৰু দেৱেন শৰ্মাই। ইফালে নৃপেন ডেকা, মিলন ডেকা, গোলক কলিতাই বৃক্ষৰোপণ কৰাৰ লগতে নৱনিৰ্মিত মন্দিৰৰ প্ৰৱেশদ্বাৰ উন্মোচন কৰে প্ৰফুল্ল কাকতিয়ে। সন্ধিয়া বন্তি প্ৰজ্বলনৰ লগতে লোক সংস্কৃতিৰ অন্যতম অৱদান নাগৰা নাম উদ্বোধন কৰে সাংস্কৃতিক পূজাৰী পংকজ পল্লৱ শৰ্মাই। চৰকাৰী অনুদান অবিহনে গাঁওখনৰ যুৱ শক্তিয়ে আটক ধুনীয়াকৈ মন্দিৰটো সজোৱা হেতুকে উদ্বোধক পংকজ পল্লৱ শৰ্মা যুৱ শক্তিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। এনে কাৰ্যই ডেকা শক্তিক অধিক দৃঢ় আৰু আপোন কৰি তুলিব বুলি উদ্বোধকগৰাকীয়ে ভাষণ প্ৰসংগত আলোকপাত কৰে। ৰামচৰণ ভঁৰালে মোক ফোন কৰিলে এই জাষ্ট 5 মিনিট পিছত ক'লে যে তেওঁ মঘাই পূজা বঁটা দিয়া হৈছে 15 মাৰ্চত তেখেতক মঘাই পূজা বঁটা প্ৰদান কৰিব যোৰহাটত। ময়ো যাওঁ নেকি সুধিছে। ক'লো মই এখন নাম যোজন কৰিবলৈ আহিছোঁ, বেছি ডিষ্টাৰ্ব নিদিব, মই কথাবিলাক পাহৰি যাম। গতিকে এই অঞ্চলত দুটাকৈ নামদল ইয়াত আজি উপস্থিত হৈছে নাগাৰা নাম পৰিৱেশন কৰিবৰ কাৰণে। এই নাগাৰা নামৰ শব্দ শুনাৰ লগে লগে দুই এটা যি অশুভ শক্তি আছিল তেওঁলোকে পৰয় পত্ৰম গৈ আমাৰ সেই ভাঙোনা নদী পাৰ হৈ যাব। দুই এটা অশুভ শক্তিও সেইফালে গোৱালদী পাৰ হৈ যাব, এইটো পাৰ হৈ যাব, হাইৱেটো পাৰ হৈ যাব। ইয়াত আৰু নতুন নতুন ফুল ফুলি উঠক তেনে আশা কৰি বহুত বেছি ভাষণ নিদিওঁ। দুয়োটা প্ৰাৰ্থীকে মই অন্তৰৰ পৰা বহুত বহুত শুভকামনা জনাই সকলোৱে যাতে সুন্দৰকৈ নাম উপভোগ কৰিব পাৰে তাকে আশা কৰি সকলোৱে ভুল হ'ব। যিদুগৰাকী ব্যক্তিয়ে আজি ইয়াত নাম দান কৰিছে, বিশেষকৈ জয়ন্ত কলিতা মোৰ বন্ধু আৰু যোগেশ ঘৰৰ ফেমিলিৰ স্পেচিয়েলি ইয়াত ভিতৰত আছে মই ছাত্ৰ দুয়োগৰাকীক লৈ নাম গাঁঠালে মই বহুত বহুত শুভকামনা জনাইছোঁ। আৰু মোৰ নিচিনা মানুহক মাতি আনি ইয়াত আপোনালোকে এই গোটেই সমাজখনৰ আগত ভাষণ দিবলৈ নাম উদ্বোধন কৰিবলৈ মাতি অনাৰ কাৰণে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম আৰু আপোনালোকক বহুত বহুত ধন্যবাদ জনাই নাগাৰাৰ সেৱে পাঠকৰ নৃত্য উপভোগ কৰিবলৈ নাম দল উদ্বোধনৰ বাবে ঘোষণা কৰিম। নলবাৰীৰ পৰা কুলি বৰ্মনৰ ৰিপৰ্ট, ষ্টাৰ অসম নিউজ এণ্ড এণ্টাৰটেইনমেণ্ট।